নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এযোৰ কটন কাপোৰ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ স্কিন পেইণ্টিং কৰা। বাটাৰফ্লাই ডিজাইনত এই কাপোৰযোৰ কৰা হৈছে হোৱাইট কালাৰত গ্ৰীণ কালাৰ পখিলা দি। স্বাধীনতা দিৱসৰ দিনা পিন্ধাৰ সুবিধাৰ কাৰণে ইয়াত হোৱাইটত গ্ৰীণ দি পেলাই কাপোৰযোৰ কৰিছিলোঁ। এয়া মেখেলা আৰু চাদৰ সম্পূৰ্ণ ৰেডি আছে। চাদৰখনতো এয়া দহি বটা আছে আৰু মেখেলাখনো চিলোৱা আছে। ইয়াৰ লগত কণ্ট্ৰাষ্ট কৰি এযোৰ অৰেঞ্জ কালাৰৰ ব্লাউজ পিন্ধিব পৰা যাব যদিহে ইচ্ছা কৰে, নাইবা বগা ব্লাউজো এনেদৰে কৰা আছে, ইচ্ছা কৰিলে চিলাই পিন্ধিব পাৰিব। এইযোৰ যিহেতু বনাইছিলোঁ আপোনালোকক দেখালোঁ, কাপোৰযোৰনো কেনেকুৱা পাইছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। আৰু যদি ভাল পাইছে তেনেহ'লে এটা লাইক নিশ্চয় কৰি দিব। এইযোৰ ওচৰৰ পৰা দেখাই দিছোঁ। কালাৰটো কিন্তু ব্লেক নহয় দেই, গ্ৰীণ হয়, ডাৰ্ক গ্ৰীণ। পতাকা উত্তোলনৰ সময়ত পিন্ধাব পৰাকৈ এইযোৰ কাপোৰ বনাইছোঁ হোৱাইটত গ্ৰীণ দি। আৰু ইয়াৰ লগত ইচ্ছা কৰিলে অৰেঞ্জ কালাৰ ব্লাউজ কণ্ট্ৰাষ্ট কৰিব পাৰিব আৰু এইটো ব্লাউজো চিলাই ল'ব পাৰিব।